নমস্কাৰ সকলোকে। তো আপোনালোকৰ কোনোবা এজনে কমেণ্ট কৰিছিলে কে হিন্দীক BA ছেকেণ্ড ছেমিষ্টাৰৰ কেইখনমান এছাইনমেণ্ট কুৱেশ্যন পেপাৰ লাগে বুলি, আৰু তেখেতৰ কমেণ্ট অনুসৰিয়ে মই এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াইছোঁ। তো ইয়াতে এই ভিডিঅ'টিত আছামিজ আপোনালোকৰ যদি মেজৰ বা মাইনৰ ছাবজেক্ট হিচাপে আছে, মানে DSC আৰু DSE মেজৰ আৰু মাইনৰ দুয়োটাৰ কাৰণে ইয়াত এছাইনমেণ্ট কুৱেশ্যন পেপাৰ এখনে হ'ব। লগতে এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ যিখন আমাৰ AEC বুলি আছে, AECৰ এমাইল আছামিজ যাৰ আছে সেই পেপাৰখনো মই ইয়াতে আগবঢ়াইছোঁ। লগতে IDC মানে ইণ্টাৰডিচিপ্লিনাৰী কোৰ্চ, তাৰ জেনেৰেল প্ৰিন্সিপাল অফ ৰাইটিং, এই তিনিখন কুৱেশ্যন পেপাৰ মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। লগতে আপোনালোকে যদি আৰু কিবা বেলেগ ছাবজেক্টৰ এছাইনমেণ্ট কুৱেশ্যন পেপাৰ চাবলৈ বিচাৰে তেন্তে নিশ্চয় মোক কমেণ্ট কৰি জনাব। মই অতি সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু এডুকেশ্যন যাৰ মেজৰ বা মাইনৰ ছাবজেক্ট হিচাপে আছে তেওঁলোকক কৈছোঁ যে এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ এতিয়ালৈ ৱেবছাইটত আপলোড কৰা নাই। যেতিয়াই আপলোড কৰিব মই নিশ্চয় আপোনালোকক জনাম। আৰু এছাইনমেণ্ট কুৱেশ্যন পেপাৰখন লিখাৰ আগত আপোনালোকে কুৱেশ্যন পেপাৰত যিটো ছাবজেক্টৰ নাম লিখা থাকে আৰু আপোনালোকৰ কিতাপত যিটো মানে বুকৰ নামটো, সেই দুয়োটা মিলাই চাব। তাৰপিছতহে আপোনালোকে এছাইনমেণ্ট পেপাৰখন লিখিব। আৰু ভিডিঅ'টি যদি চাই ভাল পায় তেন্তে লাইক কৰি দিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।